চপৰা চপৰি খহে জীৱনৰ কৰা। এখন হেতা পৰা মুখ, এটা জীৰ্ণ দেহা, পিন্ধনত কণী মণিব নোৱাৰা এযোৰ পেণ্ট চাৰ্ট, তাকো ফটা চিঙা, চুলি কোচা জতা বন্ধা, গাৰ পৰা নিঃসৰিত ফেকেটা ফেকেটা গোন্ধটোৱে ঘ্ৰাণেন্দ্ৰিয়ক সক্ৰিয় কৰি দিয়ে। কান্ধৰ বোজাৰ ভৰত মেৰুদণ্ডডালেও হাৰ মানি শিৰ নত কৰিছে। ভৰিৰ খোজবোৰো থৰক বৰক। শৰীৰৰ সমস্ত শক্তি এফালৰ পৰা কুটি কুটি খাই পেলাইছে এই পাৰ্থক্য শব্দটোৱে। এসময়ত সংসাৰৰ সমস্ত ভৰ বহন কৰা আমু কাকাই আজি নিজৰ হাড়ে চালে লগা পেটটোৰ ভৰে জ্বলা কলা খুৱাইছে।